वेलकाम बैक टू माय चेनेल दीपांकर बार কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালেই তো গাইছ আজি ভিডিঅ'টো থাম্বনেইল চাই গম পাইছে চাগে আজি কিহৰ ওপৰত ভিডিঅ' বনিব গৈ আছে তো এতিয়া গৰম বন্ধ দিয়া আজি 3 দিন হ'ল গাইছ আজি 3 জুলাই 5 জুলাই মানে মোৰ ভিডিঅ' পাই যাব তো আজি আনবক্সিং কৰিব গৈ আছোঁ গাইছ এইটো হৈছে মুস্তাকৰ অচিন ফেচ ৱাছ চবেই দেখাই থাকে মই আপোনালোকক দেখাই দিছোঁ এইটো পাছত মই আপোনালোকক গঢ়ি দেখাই দিম বাৰু আৰু এটা দিছিলোঁ মই এটা স্মাৰ্ট ৱাটচ বুলি ভাবিছে নেকি নে ভাবিব স্মাৰ্ট ৱাটচ নহয় এনেই নৰ্মেল ৱাটচ আৰু মই খুলি দেখাই দিছোঁ মিছ'ৰ পৰা আহিলে প্ৰডাক্ট 100 টকা লৈছে 150 টকা লৈছে আৰু সেইটো চাই লওক ইয়াত টিপি দিলে অন হৈ যায় টাইম হ'ল 2:15 টাইম হ'ল 2:15 আৰু মোৰ এইডোখৰতে গুটি এটা উঠিছে কেলৈ উঠিছে জানো এইটো আপোনালোকক মই গঢ়ি দেখাই দিম কেনেকৈ ইউজ কৰি দেখাই দিম বলক পাছফালে যাওঁ আৰু এইটো বহি লওঁ মই পাছফালে আহি গ'লোঁ আপোনালোকক এইটো কেনেকৈ ইউজ কৰা এনেই অলপমান খেলিবাই দিলোঁ খুলিব লাগিব আপোনালোকক মই কেমেৰা ওচৰত দেখাইছোঁ তাৰপৰা এপাল দুপাল তিনিপাল বহুতে চাই দিব লাগে অলপ পায় আপোনালোকৰ নিজৰ ইচ্ছা আৰু তাৰপৰা বহিব লাগিব পূৰা মুখখনত পূৰা টানছে বহিব লাগিব আৰু টানছে বহিব লাগিব তাৰপৰা ভাল বহিব লাগিব গাইছ একদম ফেচৱাছটো কাৰোবাৰ পৰা ঠাণ্ডা লাগিব চাগে তো আপোনালোকক বাৰ কৰিব পাৰে ফ্লিপকাৰ্টৰ পৰা মই আপোনালোকৰ লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত এতিয়া ঠাণ্ডা লাগি যায় আপোনালোকেও বাই কৰিব পাৰে মই যিহেতু কৈছোৱে মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো আছে বুলি এইটো আপোনাৰ কেইটকা লৈছিলে 100 টকামান পৰি যাব আপোনালোকে চাই ল'ব তাত মই ইমান ভালকৈ নাজানো তো সেয়াই আৰু আজি ব্লগটো ইমান যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকক মই জনাবলৈ ভাল কি হৈছে যে এই মোৰ দীপাংকৰ বাৰ চেনেলটোত 61টা ছাবস্ক্ৰাইবাৰ হৈছে আৰু আপোনাৰ তেওঁলোকে আৰু 39টা কৰি দিলে 100টা হৈ যাব তো ধামাকা ভিডিঅ'